ঘূৰ কলিকাল এবাৰ দুবাৰ নহয় ডিমাকুছিৰ ৰীতা বাইদেৱে এতিয়ালৈকে সলালে 4গৰাকী স্বামী। এইখন দেশত বিবাহিত পুৰুষৰ প্ৰতি প্ৰায় অভিযোগ উত্থাপিত হৈ আহিছে, ঘনে ঘনে সলনি কৰে নিজৰ পত্নীক। পিছে এনে অভিযোগত অভিযুক্ত পুৰুষৰ প্ৰতি এটা প্লাছ পইণ্ট আহি পৰিছে, কিয়নো এইখন অসমতে সংঘটিত হৈছে তেনে আমোদজনক ঘটনা। সঘনাই মোবাইল সলোৱা, গাড়ী সলোৱা অথবা শৰীৰৰ চোলা সলোৱাটো কিছুমানৰ বাবে এটা বিৰাট চখ, কিন্তু সঘনাই এগৰাকী নাৰীয়ে নিজৰ পুৰুষ সংগীক সলোৱাটো বাৰু চখ হ'ব পাৰেনে? এনে এটি ঘটনাই সংঘটিত হৈছে ওদালগুৰিৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বামুণজুলিৰ 2 নং ভোলাতাৰ গাঁৱৰ ৰীতা বাইদেউৰ কাহিনী এয়া। ৰীতা বাইদেউৰ আকৌ মোবাইল, গাড়ী কিংবা কাপোৰৰ সলোৱাটো চখ নহয়, বাইদেউৰ চখ ঘনে ঘনে জীৱন সংগী সলাই থকাটোহে। হয়, এইগৰাকী ৰীতাত আছে কিছুমানে মোবাইল সলোৱাৰ দৰে বাইদেৱে সলাই নিজৰ স্বামী। এয়া বাইদেউৰ বোলে নিচা। এইখন সমাজত মাজে মাজে পুৰুষে নিজৰ জীৱন সংগীক সলনি কৰি থকাৰ কথা শুনিছোঁ, কিন্তু নাৰীয়ে নিজৰ পতিক এনেদৰে ঘনে ঘনে সলোৱাৰ কথা খুব কমেইহে শুনিছোঁ। তাই ক'লো তুমি আহিবা নে নাহা? কয় মই আৰু ইয়াৰ পৰা যাব অহা নাই। এনেকৈ ক'লে। আচ্ছা ঠিক আছে, ক'ত আছা তুমি বুলি কওঁতেই মানুহজনে ফোনটো তাইৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল। যাৰ তাত গৈছে তেখেতৰ নাম আপোনাৰ ৰোনাল নহয় ৰ'ব চৰি নেওগ, আলোক নেওগ, জাগিৰোড বুলি কৈছে তেখেতে। কওকচোন আপোনাৰ কি হ'ল? তেতিয়া তেখেতে মোক চাৰ্চ কৰিছে যে মোৰ পত্নীৰ লগত তই কি কথা পাতিছ। মোক অলপ মানে বেয়াকৈ কৈছে। তেতিয়া মোক ক'লোঁ কুত্তাৰ পোৱালি, তই মানুহ চিনি পোৱা নাই, তই কি বুলি ভাবছা মোক বুলি ক'লোঁ। ময়ো গালি পাৰিলোঁ তেখেতক। পাৰাৰ পিছত তেখেতে ক'লে যে মই ৰাখিছোঁ, তাইক মই যাব নিদিওঁ আৰু। তেতিয়া মই ক'লোঁ ঠিক আছে, আপুনি ৰাখিছে ভাল কথা, আপোনালোকৰ দুজনে সুখী থাকক, কিন্তু তাইৰ হিষ্টৰীটো আপুনি অলপ গম পাই লওক আগতে। তাই হিষ্টৰীটো এনেকুৱা আছিল, প্ৰথমজন গিৰিয়েকতা যেতিয়া পলাই গৈছে তেখেতত নগেন হাজৰিকা, হয় প্ৰথমজন নগেন হাজৰিকা, তেখেতৰ তাত যেতিয়া পলাই গৈছে তাই তাতে 3 বছৰ সংসাৰ কৰিছে, কৰি ছোৱালী এজনী জন্ম পাইছে। ছোৱালীজনীক এৰি থৈ, গিৰিয়েকক এৰি থৈ তাই গুচি আহিছে। আহি নেক্সট আকৌ আন এজন সোণেশ্বৰ ৰাভা, তেখেতৰ তাত গ'ল, ইয়াতে গাঁৱতে সোণেশ্বৰ ৰাভা তাত গ'ল। যোৱাৰ পিছত সোণেশ্বৰৰ লগত ছোৱালী এজনী জন্ম পাইছে। ছোৱালীজনীক কিন্তু মই মাকৰ লগত 2 বছৰতে ছোৱালীজনীক মাকক মই লৈ আহিছোঁ দেই। তাৰপিছত সোণেশ্বৰ ৰাভাৰ লগত 3টা বছৰ থাকি তাইৰ কাজিয়া পেচাল, সোণেশ্বৰ ৰাভাই ৰাস্তা ঘাটে ধৰি ধৰি মাৰে তাইক। তাৰপিছত মই কি কৰিলোঁ, 3 নম্বৰ মোৰ তাত আহিল। ছোৱালীজনী কিন্তু মোৰ নামত কৰি লৈছোঁ দেই। মোৰ নাম বাবুল দাস, আৰু ছোৱালীজনীৰ অল ডকুমেণ্টছ মোৰ, কাষ্ট চাৰ্টিফিকেট হওক বা বাৰ্থ চাৰ্টিফিকেট হওক গোটেই মোৰ। আৰু ছোৱালীজনীৰ মাকৰ যিজন মোৰ মিছেছ বৰ্তমান পলাই গৈছে, সেইজনীৰ ভোটাৰ ID পান কাৰ্ড মোৰ নামত আছে। আৰু তৃতীয় কথা হ'ল কি, 4ৰ্থজন ব্যক্তি হ'ল আপুনি, তাৰ স্বামী বৰ্তমান যিজন আছে। এই অসাধ্য সাধন কৰিছে ডিমাকুছিৰ কালিখোলাৰ বাবুল দাসৰ পত্নী এইগৰাকী ৰীতা দাসে। এতিয়ালৈকে ৰীতা বাইদেৱে 4জনকৈ সলনি কৰিলে স্বামী। এইবাৰ 4ৰ্থজন ভাগ্যৱান স্বামী হ'ল জাগিৰোডৰ অলোক নেওগ। ডিমাকুছিৰ 3 নম্বৰ স্বামী বাবুল দাসৰ সদ্যহতে মন বেয়া যদিও প্ৰথমা পত্নীৰ মন পিছে আজি ফৰকাল, কিয়নো স্বামী বাবুল দাসে প্ৰথমা পত্নীৰ উপস্থিতিতে ৰীতাৰ প্ৰেমত হাবাথুৰি খাই ৰীতাক ঘৰ সোমোৱাইছিল। ওদালগুৰিৰ পৰা দীপক ডেকা, নিউজ টুডে এণ্ড দিছপুৰ পেৰামেডিকেল ইনষ্টিটিউট অসমৰ এখন অন্যতম নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান। এগ্ৰিকালচাৰ এটা ৰিভলিউশ্যন আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ, আত্মনিৰ্ভৰশীল হ'বৰ বাবে আমাৰ ল'ৰা ছোৱালীৰ বাবে। তাৰ লগতে আৰু এটা নতুন প্ৰজেক্ট যে নাৰ্ছিং আৰু পেৰামেডিকেল ট্ৰেইনিং, যিটো আমাৰ ল'ৰা ছোৱালীয়ে যাৰ যাৰ ইণ্টাৰেষ্ট আছে ইয়াত, তেওঁলোকৰ সহায় কৰিবৰ বাবে। DMLT, BMLT, DPT, BPT, ডায়ালাইচিছ টেকনিচিয়ান, OT টেকনিচিয়ান, ICU টেকনিচিয়ান, এমাৰ্জেঞ্চি ৰেডিঅ'লজি টেকনিচিয়ান, ফাৰ্ষ্ট এড টেকনিচিয়ান, ANM, GNM, পোষ্ট বেচিক BSc নাৰ্ছিং, BSc নাৰ্ছিং ইত্যাদি। আমাৰ ঠিকনা RG বৰুৱা ৰোড, সুন্দৰপুৰ, গুৱাহাটী, অসম।